চলক আৰু আজি আমাৰ দোকানখনত মানে কোন আহিছে মই দেখাইছো এতিয়া আমাৰ ইয়াতে মানে গানৰ আমি যেহেতু দোকানত এতিয়া বহিছো আৰু এয়া লোকে অকমান হাঁস খাইছে আৰু যেহেতু আমাৰ অসমীয়াৰে মানে বিহুৰ হাঁস মেইন হাঁস খাব কাৰণে আহিছে দাদাহঁত আহিছে আমাক ভিডিঅ' চাই আহিছে আৰু আমাৰ মামাৰো ফ্ৰেণ্ড হয় মোৰো ফ্ৰেণ্ড হয় চব মানে একদম চিনাকি আৰু চবতকে ইম্পৰ্টেণ্ট মানুহজনক আজি দেখাবলৈ গ'লো এয়া দেখিছে নাই দেখিবলৈও একদম কাৰোবাৰ নিচিনা হয় মই এইফালেও আছে ঢেৰ অ' মাই গড খালি আপোনালোকে কওক এওঁ বহুত ধুনীয়া গান গায় দেই এতিয়া এওঁ গান এটা শুনাব আৰু আপোনালোকে গানটো মানে আপোনালোকে একদম কাৰোবাৰ নিচিনা লাগিছে আপোনালোকে ডাইৰেক্ট ক'ব পাৰিব এই গানটো কাৰ নিচিনা লাগিছে মানুহজন দেখিবলৈ কাৰ নিচিনা মই ক'বই নালাগে আপোনালোকে কমেণ্টত জনাব এওঁ মানে কি ক'ম মানে তাৰিফ কৰি পেলাই মোৰ মানে শেষ নহৈছে মানে মোৰ বেলেগ এটা ভাইব লাগি গৈছে এওঁ নিজে গাই আছে আগতে সকলোকে মই ক'বলৈ বিচাৰিছোঁ ছেম টু ছেম গাই দিয়ে আপোনালোকে হয়নে নাই নিজে কওক মজা লাগিছে মই অথকাৰ বৰ্তমান এখেতৰ গান শুনি শুনি আৰু সেইখিনি মই আপোনালোকক ইয়াত দেখাই দিছোঁ দেখিছে নাই চবে গান শুনি ভাল পাইছে তেওঁ গান শুনিব আহিবৰ কাৰণে ৰখি আছে মানে আমাৰ দোকানলৈ আজি গ্ৰাহক আহিছে এতিয়া আমি সুধিম তেওঁলোকক ফিডবেক ল'ম যিহেতু বহুত মানুহ হৈছে এই ৰংপুৰ মেলাত ভালেমানখিনি মানুহ হৈছে আৰু আমাৰ দোকানত অহা মানে এয়া ফিডবেকটো আপোনালোকে জনাওকচোন কেনেকুৱা লাগিলে খানা মানে ৰংপুৰ মেলালৈ আহিলো বহুত ভাল লাগিলে বেলেগ আপোনাৰ ডাঙৰ মিছা মাছটো খাই ভাল লাগিলে আৰু এটা মানে অদ্ভুত খানা এটা পালো মানে যিটো মানে আপোনাৰ আজিলৈকে মানে ফাষ্ট ফুডত পোৱা নাই হয় নি কেনেকুৱা পালে এনেকুৱা মানে একদম খানাটো বহুত ধুনীয়া হৈছে আপোনাৰ ভাল হৈছে টেষ্টি হৈছে খালি মানে ফ্ৰাইড ৰাইচত আপোনাৰ মানে লিভা মুঠো গৈছে মানে আৰু মানে ফ্ৰাইড ৰাইচত বনো গৈছে যিটো কাৰণে আপোনাৰ সোৱাদটো বেছি ধুনীয়া হৈছে বহুত ভাল লাগিছে অ'কে থেংক ইউ এইটো মানে নতুন ষ্টাইল আৰু এইফালে বৰ্তমান জুতি লৈ আছে কেনেকুৱা লাগিছে জুতি লৈ ঠিকে আছে ন এই তোমালোকে কিন্তু অকণমান নিচা লাগিছে মই গম পাইছোঁ ধুনীয়া আছে আপোনাৰ মানে স্পাৰ্কত মানে প্লাকত মানে জুইটো মাৰিছে ভাল লাগিছে তোমালোকৰ জুই মাৰিছে নাই আল্টিমেট মাৰিছে নি আল্টিমেট মাৰিছে মানে এতিয়া আমি বৰ্তমান এয়া দোকানৰ আজি মানে সামৰণি অনুষ্ঠান আজি আৰু সামৰণি মানে আজি ৰংপুৰ মেলা আজি গোটেই শেষ হ'ব আমাৰ এই দোকানীখন দেখিছেনে আমাৰ পাপাই ইয়াত খানা বনাই আছে গোটেই 3-4 দিন মই অকলে কৰিছিলোঁ আজি গোটেই ঘৰৰ মানুহ আহি পেলাই গোটেইখিনি সহায় কৰি দিছে আৰু দোকানলৈ আৰু আকৌ দুগৰাকীমান মোৰ ফ্ৰেণ্ড আহিছে দেই মানে ফ্ৰেণ্ড বুলি কি ক'ম তেওঁলোকক মানে মোক চাই ভাল পায় মোৰ মানে ভিডিঅ' চাই ভাল পায় আৰু এতিয়া আমি লগ পালোঁ এওঁলোকক সুধিম কেনেকুৱা লাগিছে ৰংপুৰ মেলালৈ আহি ভাল লাগিছে ন কি এনজয় কৰিছে কিবা কিবি খালেনে নাই জুতি ল'লেনে নাই এইবিলাক খাবহে নি খাব দেই বৰ ধুনীয়াকৈ আহিছে বহুত ধুনীয়া লাগিছে আমাৰ অডিয়েঞ্চে ক'ব কেনেকুৱা লাগিছে আৰু বহুত ধুনীয়া লাগিছে বাইদেউহঁতৰ মোৰ ফালৰ পৰা মই কমপ্লিমেণ্ট দিলোঁ হেপী বিহু আপোনালোকলৈ দেই ৰাইজক কিবা ক'ব নি বিহুৰ কাৰণে এয়া শুভেচ্ছা দিলে বছৰটো ভাল হয় বুলি কৈছে